গুড মৰ্নিং গাইজ মানে ৰাতিপুৱা শুই উঠি কেনে দেখিলোঁ যে এটা মানে বেয়া কমেণ্ট এটা দিছে মানে মোৰ ভিডিঅ'ত। বাকী চবেই ভালেই দিছে কমেণ্ট, তো মই স্ক্ৰীন ৰেকৰ্ড দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনত দি দিছোঁ চাওক। বাকী চবেই মানে ভালেই দিছে কমেণ্টবোৰ। খালি এজনে দিছে কিবা প্ৰাণজিত বড়ো না কি, মানে অকল সি এজনে দিছে বেয়া কমেণ্ট যে বাপেৰৰ মূৰাটো লিখিছ না কি এনেকৈ দিছে আৰু। তোৰ যদি ভিডিঅ'টো যদি ভালে লগা নাই তো নাচালেও হ'ল ন, এনে চাই কিনে উল্টা পুল্টা লিখি কি লাভ। বাকী ভিডিঅ'ত যি কৈছে মই সেইটোৱে কৈছোঁ, চবৰে একেই কণ্ডিশ্যন যে কাম কৰিব লাগে। এতিয়া ৰিজাল্ট চাই লাভ নাই, ৰিজাল্ট যেতিয়া দি থাকিব চবেই। এইটো মোৰতো কেণ্ডিডেট, মোৰতো দি আহিছোঁ ইণ্টাৰভিউ, আমাৰোতো মনটো খেলি মেলি লাগি আছে না। সেইটো কাৰণে মই ভিডিঅ' এটা বনাই কিনে আপলোড কৰি দিলোঁ। বাকী যিমানবোৰে চাইছে ভালে কমেণ্ট দিছে, আৰু সেইটো ভিডিঅ'ত মই 30+ ছাবস্ক্ৰাইব পাইছোঁ এটা ভিডিঅ'তে। তো এনেকৈ কমেণ্ট নকৰিবি। মই এক্সাম দিছোঁ, এইটো আছাম পুলিচৰ হয়, 3rd গ্ৰেড 4th গ্ৰেডৰ। তহঁতৰ যেনেকৈ হোৱা নাই আমাৰো এনেকৈ হোৱা নাই। বাকী ৰিজাল্ট কি হয় এইটো পাছত দেখা যাব বাৰু। তো ভিডিঅ'টো যদি বেয়া লাগিছে তো নাচালেই হ'ল, আৰু এনেকৈ উল্টা পুল্টাকৈ লিখি লিখি দি নাথাকিবি। তো এনেকৈ মানুহবিলাক আছেই, চব ইউটিউবাৰে ভিডিঅ'বিলাক বনাই থাকে, মানে উল্টা পুল্টা কমেণ্ট কৰি দিয়ে আৰু পাছত ডিম'টিভেট কৰি থাকে মানুহক। তো ইমানেই আছিলে, তো এনেকৈ নকৰিবি, ভাল নালাগে। তো এজন কেণ্ডিডেট, আমি এজন কেণ্ডিডেট, তো অলপ ছাপোৰ্ট কৰিবি আৰু এনেকৈ উল্টা পুল্টা লিখি নাথাকিবি।